অন্য এটা ব্ৰেকিং নিউজ লৈ আহিছো। দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। নিশা ভয়ানক দুৰ্ঘটনাত পতিত হৈছে শ শ যাত্ৰী থকা এখন ৰেল। দুখনকৈ ৰেলৰ মাজত লাগিল মুখামুখি সংঘৰ্ষ। একেটা ট্ৰেকতে দুখন ৰেল চলাৰ বাবে এই ভয়ংকৰ ঘটনাটি সংঘটিত হৈছে। এই মুহূৰ্তত সবিশেষ জনাম। দৰং ওদালগুৰিত 2 লাখ ডিফাৰেন্সত আমি জিকি আছো, কোকৰাঝাৰত 3 লাখ ডিফাৰেন্সত জিকি আছো। ইপিপি অলপ কেনেকে ফেৰ মাৰিব আপোনালোকে পাৰিব জানো? কাৰ লগত ওদালগুৰিত এজন পাৰিষদ আছে আৰু এজন এমএলএ আছে। এইটোতো ৰাইজে ক'ব, আমাৰ কথা নহয়, এইটো ৰাইজৰ কথা। ৰাইজৰ কথা লৈ পেলাই মই কৈছো। ছাৰ হেৰি মুহূৰ্তৰ এক খবৰ লৈ আহিছো যে পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। একেটা ট্ৰেকতে চলিল দুখনকৈ ৰেল। দুখনকৈ ৰেলৰ মাজত মুখামুখি সংঘৰ্ষ। বাগৰি পৰিল 4টাকৈ ডবা। মাজনিশা 1মান বজাত সংঘটিত হয় এই ঘটনা। সাবৰমতী এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষ এখন মালবাহী ৰেলৰ। ৰাজস্থানৰ আজমেৰত এই ঘটনা। পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আৰু একেটা ট্ৰেকতে চলিল দুখনকৈ ৰেল আৰু দুখনকৈ ৰেলৰ মাজত হয় মুখামুখি সংঘৰ্ষ। সাবৰমতী এক্সপ্ৰেছৰে সৈতে হয় সংঘৰ্ষ এখন মালবাহী ৰেলৰ। ইয়াৰ ফলত 4টাকৈ ডবা লাইনচ্যুত হৈছে, অৰ্থাৎ বাগৰি পৰিছে 4টাকৈ ডবা। দুৰ্ঘটনাটো নিশাৰ ভাগত সংঘটিত হয়, প্ৰায় 1মান বজাত সংঘটিত হয় এই ঘটনা। আৰু এনেদৰে ৰাজস্থানৰ আজমেৰত সাবৰমতী এক্সপ্ৰেছৰে সৈতে এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হৈছে আৰু বহু ডবা ক্ষতিগ্ৰস্ত হৈছে আৰু দুইখন ৰেল একেটা ট্ৰেকতে আহিছিল, যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আৰু এই ঘটনাৰ পিছতে ৰেল বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। জিআৰপিএফ ঘটনাস্থলীত উপস্থিত হয় আৰু লোকসকলক যাত্ৰীসকলক ৰেলৰ পৰা উলিয়াই অনা হয়। एक डाउन मेन से दूसरी जा रही थी। तीसरी जो लाइन है मेरी बाईपास लाइन से क्रॉस कर रही थी। रद्द कर दिया गया है। अजमेर से भी कई गाड़ियां रद्द हो चुकी हैं, तो सर कितनी देर के अंदर ये रूट चालू हो जाएगा? सर 2 रूट अभी चालू हो गए हैं। तो जो पहले जो रात से प्रभावित हुए थे, जिनको ट्रेन को कंट्रोल किया गया था, अब उन ट्रेन को पहले निकालेंगे। सर करीबन 1 जना घायल हुआ था, खाली मामूली चोट थी, लेकिन हादसा कहीं ना कहीं बड़ा है, तो कोई जांच कमेटी भी गठित? हाँ, हमने यहाँ पर 3 ऑफिसर्स की कमेटी को गठित कर दिया गया है, वो इसकी जांच कर रही है। नहीं वो बिहार में घुसने नहीं दिया, क्योंकि अब गाड़ी देगा ये आधे घंटे बाद आएगी, तब तक फ्लाइट मर जाएगी। राहत और बचाव कार्यों में लगे हुए स्टाफ के अलावा जो भी स्टाफ यहाँ पर मौजूद है, कृपा करके थोड़ा बना हो जाए। ক'ব, বিজেপিও ক'ব, ইউডিএফও ক'ব, বিপিএফও ক'ব, ইউপিপিও ক'ব, যিমান দল আছে চবে নিজকে ভাল বুলি চবে কৈ লয়, কিন্তু আমি কৈ নলওঁ। মুঠতে আমি 1 নম্বৰ পজিশ্যনত আছো। আৰু 3টা বাকী আছিলে, বৰপেটা, গুৱাহাটী আৰু শোণিতপুৰ। তেজপুৰ নহয়, সেইদিনা মই তেজপুৰ বুলি কৈছে, শোণিতপুৰ। এই আপোনাৰ কেতিয়ালৈ ঘোষণা কৰিব? 3 দিন ভিতৰত পাই যাব। কিমান ভোটত আপোনালোকে জয়ী হ'ব বুলি ভাবে? দৰং ওদালগুৰিত 2 লাখ ডিফাৰেন্সত আমি জিকি আছো, কোকৰাঝাৰত 3 লাখ ডিফাৰেন্সত জিকি আছো। ইপিপি অলপ কেনেকে ফেৰ মাৰিব আপোনালোকে পাৰিব জানো? কাৰ লগত? ওদালগুৰিত এজন পাৰিষদ আছে আৰু এজন এমএলএ আছে। এইটোতো ৰাইজে ক'ব, আমাৰ কথা নহয়, এইটো ৰাইজৰ কথা। ৰাইজৰ কথা লৈ পেলাই মই কৈছো। ছাৰ হেৰি কালি এটা কথা কৈছে যে ইউপিপিএলে তেওঁলোকৰ 15খন আপোনাৰ পাৰিষদীয় সমষ্টিৰ আসন আছে, গতিকে তেনেকুৱা ক্ষেত্ৰত ইউপিপিয়ে আপোনালোকে 6টা সমষ্টিত বহুত আশা কৰা দেখিছোঁ, কি ক'ব? আপোনালোকৰ পাৱাৰতে নাই। পাৱাৰ থকা নাথাকা নহয়, এতিয়া মানুহৰ যিটো আশা আশংকা সেইটো ইউপিপিএলে দিব পৰা নাই। সেইকাৰণে এনেকুৱা চেঞ্জ হৈ আছে। যিটো চৰকাৰ চলি আছে বিটিচি, সিহঁতে পাব্লিকে যিটো বিচাৰিছে, বিভিন্ন জাতি জনগোষ্ঠীয়ে যিটো আশা কৰিছে, সেই আশাবিলাক মানে পূৰণ কৰিব পৰা নাই বা কামটো কৰি দিব পৰা নাই। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে বিটিচি অঞ্চলত আমাৰ ফালে আহি আছে আৰু আশা কৰা নাযায়। আশা কৰাটো বাদে দিছে বিভিন্ন জাতি জনগোষ্ঠীয়ে। এই প্ৰমোদৰ পৰা কিবা একটা যে পাব, সেইটো আশাটো বাদ দিছে। সেইকাৰণে এতিয়া চৰকাৰটো চেঞ্জ হ'ব লাগে বিটিচিত, আৰু এইবাৰ
দৰং ওদালগুৰি কোকৰাঝাৰ লোকসভা বৰপেটা লোকসভা গুৱাহাটী লোকসভা আৰু শোণিতপুৰ লোকসভা প্ৰাৰ্থী দিব লাগে বুলি যিমান দিয়াটো পাব্লিকে কৈছে ৰাইজে কৈছে মইতো অকলে দিব নোৱাৰে কথা সেইটো কোকৰাঝাৰত ইউপিপিএল হাৰিব কোকৰাঝাৰৰ ইউপিপিএল হাৰিব দৰং ওদালগুৰি কংগ্ৰেছো নাযায় বিজেপিও নাযায় বিজেপিও যাব কোন কোন দলে সমৰ্থন দিব ছাৰ আপোনালোকক এতিয়ালৈকে কোন কোন দলে সমৰ্থন দিলে আপোনালোকক এতিয়া আমি